ইভিনিং কি খবৰ সকলো আশা কৰোঁ চবৰে ভাল। আজি আমাৰ যাত্ৰাটো আৰম্ভ হৈছে কাজিৰঙালৈ বুলি তো গৈ থাকোঁ। ব'লক কি ক'ত চাওঁ আপোনালোককো দেখুৱাই থাকিম। ব'লক তেতিয়াহ'লে। হে গাইজ গুড মৰ্ণিং। কালি আচলতে ভিডিঅ' কৰা নহ'ল আৰু আহি পাই বহুত দেৰি হ'ল। তো আজি আমি আহি একদম ৰাতিপুৱাই পালোহি অৰ্কিড পাৰ্ক। তো সোমাই মানে ইমানেই ভাল লাগিছে, চাৰিওফালে চৰাই চিৰিকটি মাত আহি আছে আৰু একদম সোমাই অৰ্কিড পাৰ্কৰ ভিতৰত ইমানেই ধুনীয়া ধুনীয়া ফুলৰ গোন্ধ আহিছে, মানে একদম ধুনীয়া ধুনীয়া ফুল। তো দেখি মানে ভাল লাগি গৈছে। ব'লক এতিয়া চাৰি ৰাউণ্ডটো এবাৰ ঘূৰি চাওঁ কি কি ফুল ফুলি আছে ন। আচলতে চব ফুল মই চিনি নাপাওঁ, যিখিনি ফুল চিনি পাওঁ সেইখিনিয়ে দেখি থকা হয় আৰু ইমান ফুলৰ নামো নাজানো, চিনিও নাপাওঁ। আজি ফুলবোৰৰ লগত চিনাকি হওঁ আহক। কি কি জানো বা মই জনাবোৰতো জানোৱে, নজনাবোৰ সুধিবলৈ চেষ্টা কৰিম জানিবলৈ কি ফুল হয়। তো ব'লক তেতিয়াহ'লে ফুলবোৰ এবাৰ চাই লওঁ কি কি ফুল ফুলি আছে নহয় জানো। তো ব'লক, ইমান ধুনীয়া ধুনীয়াকৈ কপৌ ফুল ফুলি আছে। আচলতে কপৌ ফুলৰ কিমান ভেৰিয়েণ্ট আছে ঠিক নাই। এইপাহ চাওকচোন, পাহিটোহেত কিমান বেলেগ, কালাৰটো একদম ছেইম কপৌ ফুলৰ নিচিনা আৰু কপৌ ফুলেই হয় যেনিবা, কিন্তু মানে পাহিটো বহুত বেলেগ হয়। নৰ্মেল কপৌ পাহৰ নিচিনা নহয়, দেখিবলৈ বৰ ধুনীয়া লাগিছে। গোন্ধটো বিৰাট ধুনীয়া, একদম কোমল কোমলকৈ গোন্ধাই আছে, মিহি মিহি গোন্ধ এটা ভাল লাগিছে। আজি আচলতে মাক খুব মিছ কৰিছোঁ। মায়ে আমাৰ খুব ফুল ভাল পায়। আজি দেখাত মায়ে খুব ভাল পালেহেঁতেন, কিন্তু মায়ে আৰু ভিডিঅ'তে চাব, কেতিয়াবা আনিম পাৰিলে। তো একদম খুব ভাল লাগিছে সঁচাকৈ দেখি। আৰু এই পাহ চাওকচোন, একদম এনেকৈ দীঘল দীঘলকৈ হেংগিঙত থকা নিচিনা লাগিছে, মানে হেংগিং কৰি থ'লে বহুত ধুনীয়া লাগিব। তো ইমান ধুনীয়াকৈ ফুলিছে একদম কপৌ ফুল বাৰু এনেকুৱা চাওকচোন, মই কিন্তু আগৰ পিছে দেখা নাছিলোঁ কেতিয়াও। গোন্ধটো ইমান ধুনীয়া গোন্ধাইছে। একদম কপৌ ফুলৰ গোন্ধই একদম মূল মূলাই আছে গোন্ধ। অকণ অকণ হেৰি হৈছে অৰ্কিড। আচলতে মই সোমাই আহিয়ে মানে যিটো গোন্ধ পালোঁ মোৰ খুব ভাল লাগে, সেইটো কাৰণে খুব মই ফুলবোৰ গোন্ধি গোন্ধি চাইছোঁ কোন পাহনো ফুল কেনেকুৱা গোন্ধাই আছে। বিৰাট ধুনীয়া গোন্ধাই আছিলে, মানে এনেকুৱাকৈ মানে গোন্ধাইছে মানে মানে ভাবিব নোৱাৰাকৈ গোন্ধাই আছিলে, মানে বেলেগ এটা পৰিৱেশ পালোঁ, মানে খুব ভাল লাগিলে মোৰ। চকলেট চকলেট গোন্ধাইছে। এইপাহ যে ফুল এইমাত্ৰ মই গোন্ধিছিলোঁ, এয়া হ'ল ডান্সিং লেডি। এইটো একদম এয়াও দুটা ভেৰিয়েণ্ট আছে, এটা য়েল্ল' এটা চকলেট, আৰু ইমানেই ধুনীয়া গোন্ধাইছে। চকলেট চকলেট ভাল লাগিছে। এই গোটেই পৃথিৱীৰ ভিতৰতে ডাঙৰ কপৌ চবতছে এইপাহ হা। মানে যিহেতু অৰ্কিড পাৰ্ক তো নামেই যাৰ পৰিচয় নহয় জানো, অকল বিভিন্ন ধৰণৰ অৰ্কিড আছে, 1000+ অৰ্কিড আছে ইয়াত। তো সেইটো কাৰণে ইয়াৰ গোটেই, আৰু যিহেতু গোটেই পৃথিৱীৰ মানুহে ফুল ভাল পায়, সেইটো কাৰণে পৃথিৱীৰ ভিতৰতে ডাঙৰ কপৌ হয়। আৰু চবতছে পৃথিৱীৰ ভিতৰতে সৰু কপৌ এয়াই, কপৌ ফুলৰ ভিতৰত ন। একদম যেনে তেনে মোবাইলটোৱে ফ'কাছ লৈছে, একদম অকণমানি, মানে চকুৰে ভালকৈ ধৰিব পাৰি, একদম অকণমানি য়েল্ল'ইছ হৈ আছে, ভাল লাগিছে দেখিবলৈ। তো এইফালে চব কপৌ, বিভিন্ন ধৰণৰ কপৌ ফুলি আছে। এইজোপা আকৌ ভেনিলা গছ। তো আমি যিহেতু ভেনিলা ফ্লেভাৰৰ আইচক্ৰীম খাওঁ বা কচমেটিকত থাকে ভেনিলা, ইয়াৰ পৰা 3 বছৰ লাগিছে বুলি কৈছে। ইয়াৰ পৰা কালেক্ট কৰিছে 2 বছৰ। এয়া চিয়াকৈ লাগি আছে, এয়া হয়। তো এয়া এতিয়া লাগি আছে। পিংক বানানা। অঁ, এইটো এবাৰ ফাৰ্ষ্ট লাগিছে নেকি? এইটো পিংক বানানাটো পিংক বানানা লাগি আছে।
কৈছে বুৱাৰী বুৱাৰী কপৌ এইটো ফুলিব নে নুফুলে এইটো গুটিটো লাগিছে ফুলিহে গ'ল ফায়াৰ ষ্টেম্পাৰ এইটো বাকী এইবিলাক এইকেইটা একে এইটো কেলান্থে চাৰ্ভে টুকা মাৰ্চ মানতে বেছি ফুলে মাৰ্চ মাহত ন বেছি মানে ইয়ালৈ অহা বেছি ভাল টাইম কোনটো বাৰু মাৰ্চ এপ্ৰিলত এতিয়া অকল অৰ্কিডে ফুলে ন মাৰ্চ এপ্ৰিলত আহিব লাগে এইটো টাইমত চব অৰ্কিড মানে আমাৰ ইয়াতো অৰ্কিডে বেছি আছে অৰ্কিডে 90% ইমানটো অৰ্কিডে আছে 10% 20% বেলেগ বেলেগ প্লান আছে 7-8% তেনেকৈ আছে বেলেগ বাকী অৰ্কিডে আছে সেইটো অৰ্কিডে এইটো ফুলি গ'ল ন ইয়াতে গোটেই 900 স্পেচিছ আছে অৰ্কিড 900 আৰু এইবোৰ যিমানটো ওপৰটো ওলমাই থোৱা হয় এতিয়া যিমান আছে গোটেইখিনি ফুলিছেনে ফুলি গ'ল গোটেইখিনি মাৰ্চ এপ্ৰিল এইটো 3টা মাহতে মানে 3 মান্থছ অৰ্কিডৰ ছিজন হয় মাৰ্চ এপ্ৰিল মে আৰু নেক্সট মান্থ পাব এটা দুটা তেনেকৈ পাব টোটেল কিমান আছে কৈছে 1000 প্লাছ হ'ব পাৰে 1000 প্লাছ অৰ্কিড 1000 প্লাছ অৰ্কিড আছে আৰু অৰ্কিডটো আমাৰ ইয়াতে 2 টাইপ আছে এটা এপ্ৰিফাইড আৰু টেৰেছাৰ এপ্ৰিফাইডটো হয় মাটি নালাগে যিমানটো ওপৰটো ওলমাই থোৱা হয় সেইকেইটাতো মাটি দৰকাৰ নহয় সেইকেইটা গছতে হয় গছত থাকি পেলাইতো ইয়াতে গছৰ পৰা খাদ্য নলয় মানে পেৰাচাইট নহয় অৰ্কিড খাদ্যটো লৈ বতাহত পৰে ইয়াৰত পৰাতে তাৰ যোনটো ব্ৰমেলিয়া এইটো আচলতে ইমানেই ফুল আছে তাত চব ফুলৰ নাম মনত ৰখাটো এদিনতে সম্ভৱেই নহয় মই তেওঁ সুধিছিলোঁ যি ফুল চিনি নাপাওঁ কিন্তু ভইচটো একদম শ্ল'কৈ আহিলে দাদাজনৰ মানে কি কৈছে স্পষ্ট বুজি নাপায় মাতটো নাহে আৰু সেইটো কাৰণে মই নিদিলোঁ আৰু ময়ো ইমানখিনি মনত ৰাখিব নোৱাৰিলোঁ ঘপককৈ যিহেতু এদিনতে ইমানখিনি মনত ৰাখিব নোৱাৰিলোঁ পৰিৱেশটো মানে এনেকুৱা ধুনীয়া নেচাৰেল একদম পূৰা সঁচাকৈ ইমানেই ধুনীয়া মানে একদম চাৰিওফালে একদম গ্ৰীনেৰী গোটেই চবফালে গ্ৰীনেৰী মানে একদম চব ফুলেই ফুল আৰু গছ গছনিৰ মাজত মানে থাকি আৰু যিসকলে ভাল পায় চবেই ভালেই পায় অক্সিজেন পূৰা ফ্ৰেছ অক্সিজেন পাব পূৰা ফ্ৰেছ অক্সিজেন লৈ আছোঁ এতিয়া ফ্ৰেছ অক্সিজেনৰ হাৱা চবফালে ফুলেই ফুল মানে চবফালে গছ গছনি আচলতে ইয়াৰ বতাহটোত মানে বেলেগ এটাই নিচা আছে সঁচা কথা ক'বলৈ গৈছোঁ যিসকলে ভাল পায় মানে গম পাব যিসকল আহিছে বস্তুটো বুজি পাব মানে মই ভাষাৰে বুজাব নোৱাৰোঁ ইমানেই ভাল লাগিছে যেন মই নেযামেই এনেকুৱা লাগিছে ইমানেই ধুনীয়া হাৱা মাৰি আছে গোটেই চাৰিওৰানটো চৰাই চিৰিকটি আৱাজ ফুল মানে সম্পূৰ্ণ মানে মনটোৱে চেঞ্জ কৰি দিব মানে আপোনাৰ ইমানেই ভাল লাগিছে মোৰ এইবিলাক থৈছে এইবিলাক আপোনালোকৰ মানে কাৰোবাৰ ভাল লাগিলে নিব পাৰে বিকিবৰ কাৰণে থৈছে বাকীবিলাক বিক্ৰী নকৰে ফুল আৰু এইবিলাক এই ছেকশ্যনটোত মানে অকল ফুল আছে বিকাৰ যিখিনি বিকিবৰ কাৰণে থৈছে সেইখিনি ফুল আছে কাৰোবাৰ যদি ইয়াৰ ভিতৰত কিবা এটা পচন্দ লাগে ল'ব পাৰে বিভিন্ন ধৰণৰ এক্টিভিটি আছে চবখিনি কৰিবলৈ আচলতে সময় নহয় দেৰি হ'ব এতিয়া আমাৰ যিহেতু বহুত দূৰ যাব লাগিব চিনাকি ছোৱালীজনী পালোঁ অৰ্কিড পাৰ্কত সোমাইছিলোঁ ইয়াত বোলে 2 বছৰ হ'ল থকা ন তোমাৰ অকণমান কথা চথা পাতিছোঁ প্ৰথমতে মই তোমাক দেখি সঁচাকৈ চিনি পাইছোঁ দেই অকণ অকণ তাৰপিছত ভাবিছোঁ তাইনো ইয়ালৈ ক'লৈ আহিব মই সেইটো দেখোঁতে চিনি পাইছোঁ তাৰপিছত গম পাইছা তুমি যে নিশাই কাবাও ঠিক আছে যাওঁ এতিয়া গুচি আহিলোঁ ইয়াৰ সখীবোৰ ঘৰলৈ মাতি আছে ভাল ৰান্ধাইছে বোলে খাবলৈ তো দেৰি হৈছে মানে সেইটো কাৰণে গুচি আহিলোঁ বেছি চোৱা নহ'ল আকৌ বেলেগ এদিন আহিম মোৰ এনেকুৱাই হয় ক'ৰবালৈ আহিলে যাওঁগৈ এতিয়া কেইটা বাজিলে জানো 12টা বাজিলে যাওঁ আকৌ ঘৰলৈ যাব লাগিব যথেষ্টকণ দেৰি হ'ব যাওঁগৈ এইফালে অৰ্কিড পাৰ্কৰ পৰা ওলাই আহি মুখৰ আগতে এইফালে জাতি জনগোষ্ঠীয় সাজপাৰ আছে আমাৰ আছাম টি আছে আকৌ এইফালে বাঁহ বেতৰ বস্তু আছে আপোনালোকে ল'ব পাৰিব পচন্দ লাগিলে চাব পাৰিব আমি ওলাই আহিলোঁ এতিয়া যাওঁগৈ এইফালে আপোনাৰ গণেশ বাবা আমি দৰ্শন কৰি আহিছোঁ আজি আমাৰ চাগে যাত্ৰাটো ভাল হ'ব অৰ্কিড পাৰ্কত সোমাই কৰি ওলাই আহিলোঁ তাৰপিছত এতিয়া আমি সখীঘৰত সোমালোঁ তাৰপিছত সখীঘৰত ভাত পানী খালোঁ খাই কৰি এতিয়া ওলাই আহিছোঁ 2টা বাজিছে যিহেতু অকণমান আমাৰ লম্বা জাৰ্ণি হ'ব সেইটো আৰু 3 ঘণ্টা 4 ঘণ্টামান লাগিব আমাৰ ঘৰ পাওঁতে
সেই সোনকালে ওলাই দিলোঁ তাতে ঘৰ গৈ আছোঁ এয়া এনেকুৱা মানে পৰিৱেশ একদম পাহাৰখন চব কি ধুনীয়া লাগিছে দেখিবলৈ আমি এনেকুৱাবিলাক নেদেখোঁ যে ঘৰৰ মুখৰ আগত বিৰাট ভাল লাগে কালি মানে আমি থাকিবলৈ যোৱা নাছিলোঁ সি এইকেইদিন ৰুমৰ পৰা গৈ মানে ঘৰত আছিলেগৈ সি তাৰ মানে মোবাইল এটা ল'বলগীয়া হৈ আছিলে সেই মোবাইলটো ল'বলৈহে মানে মোক পাতিছিলে ময়ো আহিছিলোঁ ঘৰলৈ মানে গুচি যোৱা কথা আছিলে কিন্তু সেই মোবাইলটো লওঁতেহে মানে এতিয়া ইয়ালৈ অহা হ'ল সেইটো ল'বলৈ গৈছিলোঁ তাৰপিছত মোবাইলটো লৈ গৈ পিনি আমি গুচি আহিম ভাবিলোঁ ঘৰলৈ আৰু আমাৰ ঘৰলৈ মানে ৰিটাৰ্ণ আমাৰ ঘৰলৈ আহিম সিও আহিম বুলি কৈছিলে অহা নাছিলে ঘৰলৈ তাৰপিছত তেনেকৈ আকৌ ৰুমত ইয়াৰ কিবা ডকুমেণ্টছ থাকি গ'ল ৰুমৰ কাৰণে ডকুমেণ্টছ নিবলৈ আহিছিলে ৰুমলৈ আহি তাৰপিছত যিহেতু আমি আহিলোঁ আৰু ৰুমলৈ ইমান ডোখৰ তাৰপিছত সি ক'লে যিহেতু আমি পালোহি ইমান ডোখৰ কাজিৰঙালৈ যাওঁ ব'লা কাজিৰঙাৰ পৰা আমাৰ ৰিটাৰ্ণ হোৱাৰ কথা আছিলে যিহেতু বহুত দেৰি হ'ল সেইটো কাৰণে আমি এদিন ষ্টে' কৰিলোঁ কাজিৰঙাত তাৰপিছতে প্লেন বনালোঁ যিহেতু থাকিলোঁ আমি এদিন তাৰপিছতে ৰাতিপুৱা সেইটো কাৰণে সোনকালে ওলাই দিলোঁ আৰু অৰ্কিড পাৰ্কত সোমালোঁ তাৰপিছত আমি আমাৰ সখী ঘৰতো ইয়াৰ সখী তো সেয়াই আৰু তো এতিয়া গৈ আছোঁ মানে খুব ভাল লাগিছে মোৰ মানে পৰিৱেশটো ইমান ভাল লাগিছে মোবাইলটো হাতৰ পৰা এৰিবলৈ মন নাই যোৱা ইমানেই ধৰিছে ইমান ধুনীয়া বতাহ মাৰিছে খুব ভাল লাগিছে মানে একদম বিৰাট ভাল লাগিছে ভাল লাগে মই এনেকুৱাবিলাক পৰিৱেশবিলাক খুব ভাল পাওঁ ভাল লাগে মানে মই যিহেতু মই গাঁৱতে থাকোঁ সেইটো কাৰণে গাঁৱৰ পৰিৱেশবিলাক মোৰ খুবেই প্ৰিয় মানে বহুত মই ভাল পাওঁ গাঁৱৰ পৰিৱেশবিলাক আৰু আমাৰ গাঁওখনৰ পৰিৱেশটো বেলেগ যিহেতু আমাৰ এনেকুৱা ওচৰত পাহাৰো নাই ইয়াত একদম ওচৰত পাহাৰ আছে মানে ইয়াৰ পৰিৱেশটোও বেলেগ মানে তো দুইটা পৰিৱেশে বেলেগ আমাৰো বেলেগ ইয়াতো বেলেগ ভাল লাগিছে ধুনীয়া লাগিছে তো আমি এতিয়া গৈ থাকোঁ অলপ গৈ কৰি থাকিম ভিডিঅ' এইফালে আমি আহি পাইছোঁ এতিয়া ৰঙাজান ইমান ধুনীয়াকৈ ৰামধেনুখন ওলাইছে দেখিয়ে ভাল লাগিছে চাওকচোন তো সম্পূৰ্ণ দেখিছে মানে ইমান ধুনীয়া লাগিছে ভাল লাগিছে ৱাও ভাল লাগিছে দেখি একদম ক'লা মলা কৰি আনিছে বৰষুণ দিব চব কেনেকুৱা কৰি আনিছে একদম ক'লা মলা বেয়া ডাঙৰ বৰষুণ দিব এতিয়া আমি একদম গৰম পানীৰ ওচৰত ৰখিছোঁ আহিছে আমাৰ ৰাইজে ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব এতিয়া চকলেট খাই ভিডিঅ'টো সামৰিছোঁ মোৰ এটা বস্তু কি দেখাম দেই আপোনালোকক মই গাড়ীত যিমান বস্তু খাওঁ ক'তো ৰাস্তাত নেপেলাওঁ ঘৰত পেলাম পূৰা দম কৰি ৰাখিছোঁ হেডফোন এইকেইটা আকৌ চেৰামিকৰ এই কি কয় ৰঙাজানত চেৰামিকৰ দোকান এখন দেখিলোঁ তাৰপৰা কিনি আনিলোঁ আপোনালোকক দেখুওৱা নহ'লে কি ফুল লগা দেখুৱাম বাৰু সেইটো তো সেয়াই আৰু ভাল লাগিলে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই এতিয়া মানে বহুত বতৰটো ক'লা মলা কৰি আনিছে ন বৰষুণ দিব আৰু এতিয়া ভিডিঅ' কৰি নাথাকোঁ আৰু যাওঁ সোনকালে ঘৰ পাওঁগৈ 4টা